Hello everyone, মই নমনিতা আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম। মই আজি বনাবলৈ ওলাইছোঁ হাঁহৰ মাংস এটা ৰেচিপি। তাৰ বাবে মই হাঁহৰ মাংস লৈছোঁ 1 কেজি, 6টা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ আৰু লগতে 3 খিলা তেজপাত আৰু এটা বাটিত আদা নহৰুৰ পেষ্ট, জলকীয়া পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 2 চামুচ, জিৰা পাউডাৰ 2 চামুচ, মিট মছলা 2 চামুচ, হালধি পাউডাৰ 2 চামুচ আৰু 1 চামুচ গৰম মছলা দি অলপ পানী মিক্স কৰি এটা ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। এটা কেৰাহীত অলপ মিঠাতেল গৰম হ'বলৈ দিম। প্ৰথমতে 3 খিলা তেজপাত দিম আৰু পিঁয়াজখিনি দি অলপ ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গৈছে আৰু তাত মই 1 চামুচ জলকীয়া পাউডাৰ দিছোঁ, কাৰণ জলকীয়া গুড়ি দি অলপ সময় ভাজি ল'লে মাংসখিনি কালাৰটো ধুনীয়া হয়। এতিয়া মই দিম মিক্স কৰি লোৱা পেষ্টখিনি। এইখিনি ভালকৈ পিঁয়াজখিনিৰ লগত মিক্স কৰি ল'ম আৰু অলপ সময় ভাজি ল'ম। 5 মিনিট মছলাখিনি ভাজি ল'ম আৰু ভজা হৈ গৈছে। এতিয়া মই মাংসখিনি দি দিম আৰু অলপ সময়ৰ বাবে ভাজি ল'ম। যিসকল লোকে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই দিম নিমখ মই সোৱাদ অনুসৰিয়ে দিম, কাৰণ বেছি চোকা হ'লেও ভাল নালাগিব, গতিকে মই সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া মই 10-15 মিনিট সময় এনেকৈ ভাজি ল'ম আৰু মাংসৰ পৰা তেলটো ওলাবলৈ দিম। মই আকৌ হাঁহৰ মাংস খাই খুব ভাল পাওঁ। আপোনালোকে কেনে পায় জনাবচোন কমেণ্ট কৰি। প্ৰথমতে মই মাংসখিনি কেৰাহীতে ভাজি ল'ম আৰু তাৰপিছত মই এটা প্ৰেছাৰ কুকাৰত 3টা চিটি আহিবলৈ দিম, কাৰণ মাংসখিনি কোমল হ'লে খাবলৈ ভাল হয়। আৰু কেৰাহীত বনালে বহু সময়ো লাগে, গতিকে সময়টো ৰাহি হয় আৰু সোনকালে মাংসখিনিও সিজে। ভজা প্ৰায় হৈছেই, মাংসৰ পৰা তেলটো ওলাবলৈ ধৰিছে আৰু এতিয়া মই মাংসখিনিৰ লগত মিক্স কৰি দিম কেইটামান কাটি থোৱা আলু। আলুখিনি সিজিবৰ বাবে মই আৰু 10-15 মিনিট সময় ভাজি ল'ম। এতিয়া মই প্ৰেছাৰ কুকাৰ ৰেডি কৰি লৈছোঁ আৰু মাংসখিনি কেৰাহীৰ পৰা প্ৰেছাৰ কুকাৰত দি দিম। আৰু আপোনালোকেও মোৰ নিচিনাকৈ এনেকৈ কুকাৰত বনাব। প্ৰথমতে কেৰাহীত ভাজি ল'ব আৰু তাৰপিছত কুকাৰত ঢালি দিব আৰু মাংসটো কেনেকুৱা পায় জনাব। কুকাৰ ৰেডি হৈ গৈছে আৰু মই এতিয়া মাংসখিনি কেৰাহীৰ পৰা কুকাৰত ঢালি ল'ম। আপোনালোকে মন কৰিলে মাংসখিনি কুকাৰতো বনাব পাৰে, সোনকালেও সিজিব আৰু আপোনাৰ গেছটোও ৰাহি হ'ব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মই মাংসখিনিত অলপ পানী দিম আৰু অলপ সময়ৰ বাবে উতল আহিবলৈ দিম। পানী দিয়া প্ৰায় হৈছে। এতিয়া কুকাৰটোৰ ঢাকনিখন মই লক কৰি দিম আৰু 3টা চিটি আহিবৰ কাৰণে কুকাৰটো অলপ সময় থৈ দিম। চিটি আহিবলৈ বেছি সময় নালাগে আৰু এয়া মাংস ৰেডি হৈ গৈছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।